নমস্কাৰ। আজি মই মাতৃ দিৱসৰ ওপৰত মোৰ অকণমান অনুভৱ প্ৰকাশ কৰিবলৈ আছোঁ। 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস মানে মাতৃ দিৱস পালন কৰা হয়। কিন্তু মাথো এটা দিন নিজৰ জন্মদাত্ৰী মাতৃৰ বাবে যিগৰাকী নাৰীয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি নানা দুখ কষ্টৰ মাজেৰে এটি সন্তানক পৃথিৱীৰ পোহৰ দেখুৱায়। বহুতো মাতৃতো সন্তান জন্ম দিয়াৰ সময়ত পৃথিৱীৰ পৰা হেৰাই যায়। সেই মাতৃৰ বাবে বছৰেকত মাত্ৰ এটা দিন, এইটো শুদ্ধ জানো? এবাৰ আমি অতীতলৈ উভতি যাওঁচোন, বা বৰ্তমান যিসকলে স্কুল কলেজ বা চাকৰিলৈ গৈ আছে তেওঁলোকে এবাৰ নিজৰ জীৱনটোত ভুমুকি মাৰকচোন। পুৱা ধাৰি পাতি এৰাৰ পৰা নিজৰ সন্তানক সময়মতে স্কুললৈ পঠোৱা, টিফিন ৰেডি কৰা, মানুহজনক সময়মতে কামলৈ উলিয়াই পঠোৱা, সেইগৰাকী নাৰীয়ে বাৰু আপোনালোকৰ সন্মুখত কেতিয়াবা একাপ গৰম চাহ খোৱা দেখিছেনে আপোনালোকে? ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ সময়মতে খোৱা দেখিছেনে আপোনালোকে? আপোনালোকে বাৰু মন কৰিছেনে যেতিয়া ঘৰলৈ মাছ বা মাংস আনে, আপোনালোকৰ মাকৰ কাঁহীত কেনেকুৱা ধৰণৰ মাছ বা মাংসৰ পিচটো পৰে? নিশ্চয় ভালৰে ভাল কিপিচ আপোনালোকৰ বাটিতে দিয়ে আৰু শেষত অকণমান নিজৰ বাবে ৰাখে। মাংসৰ ক্ষেত্ৰতো নিশ্চয় অকণমান জোল আৰু আলুৰেই তেওঁ ভাতকেইটা তৃপ্তিৰে খায়, কাৰণ তেওঁলোকৰ তৃপ্তি আপোনালোকক খোৱাতহে। আৰু পিছদিনা সেইগৰাকী মাতৃয়ে আপোনালোকৰ বাবে অকণমান থৈ দিয়ে, যিকণৰে আপোনালোকে তৃপ্তিৰে ভাত সাজ খাব পাৰে। তেওঁলোকৰ চিন্তা আপোনালোকে কিদৰে সুখত থাকে। আপোনালোকৰ প্ৰয়োজনীয় বস্তুখিনি যাতে সময়মতে যোগান ধৰিব পাৰে, তেওঁৰ সেইটোৱে চিন্তা। নিজৰ পোচাক, নিজৰ অলংকাৰৰ প্ৰতি তেওঁ হয়তো ধান্দা নাই। কেৱল নিজৰ সন্তানসকলক কিদৰে সমাজৰ দৃষ্টিত একে দৃশ্যকতো নোহোৱাকৈ এসাঁজ কাপোৰ পিন্ধাব পাৰে, তেওঁৰ সেইটোৱে চিন্তা। আৰু এতিয়া কি হয়, বৃদ্ধ বয়সত যেতিয়া সেই পিতৃ মাতৃয়ে একে আলসুৱা হৈ যায়, কয়েই বুঢ়া হ'লে কেঁচুৱা হৈ যায়। সেই বৃদ্ধ পিতৃ মাতৃৰ বাবে এদিন টোপনি ক্ষতি কৰিলেই বহুতৰ মুখত শুনা যায়, হেই ৰাতি শুবই নোৱাৰিলোঁ, মাহঁতৰ ইমান হুলস্থুল চিঞৰ বাখৰ। কিন্তু ভাবকচোন, এটা সময় আছিল যেতিয়া আপোনালোকৰ অকণমান কিবা এটা অসুখ হ'লেই মাক একদম টোপনি ক্ষতি কৰি বহি যায়, হয়তো কান্দোনেই ওলাই যায়, মোৰ সন্তানটোৰ কি হ'ব। আৰু যেতিয়া বৃদ্ধ হৈ যায় তেওঁলোক আপোনালোকৰ কাৰণে বুজা হৈ যায়। সকলো নহয়, যিসকল হৈছে আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু সেই বৃদ্ধ বয়সত তেওঁলোকে কিন্তু একো নিবিচাৰে। বৃদ্ধ কিয়? যেতিয়া সন্তান ডাঙৰ হয়, নিজে খুটি খাব পৰা হয়, তেতিয়াকে ভাবে যে মোৰ সন্তান ডাঙৰ হ'ল, মোৰ আৰু চিন্তা নাই। কেৱল বিচাৰে এসাঁজ ভাত, আপোনালোকৰ অকণমান মৰম, দুআষাৰ কথা, যিখিনিৰ পৰা তেওঁলোক হয়তো বঞ্চিত হয়। গতিকে এইবিলাকৰ কাৰণে কি হৈছে, ঠায়ে ঠায়ে আমাৰ বৃদ্ধাশ্ৰমৰ সৃষ্টি হৈছে। বহু ক্ষেত্ৰত বৃদ্ধাশ্ৰম ভাল আৰু বহু ক্ষেত্ৰত বেয়া বুলি সকলোৱে নিশ্চয় উপলব্ধি কৰিছে। বহুতে কি কৰিছে, বৃদ্ধ পিতৃ মাতৃক, অসুখীয়া পিতৃ মাতৃক ৰাতি গাড়ীত উঠাই নি পেলাই আধা ৰাস্তাত, বহু দূৰ ৰাস্তাত এৰি থৈ গুচি আহিছে। কল্পনা কৰকচোন, আপোনালোকৰ বাৰু অসুখ হ'লে তেওঁলোকে বাৰু আপোনালোকক ক'ৰবাত দলিয়াই পেলাব নেকি? নিশ্চয় নেপেলায়। আপোনালোকৰ অসুখ হ'লে তেওঁলোকৰ নিচিনা চিন্তা কৰা হয়তো কোনো নোলাব। গতিকে আমি যিমান পাৰোঁ সিমান বহুত ভালকৈ মাছ মাংসৰে তেওঁলোকক খুৱাব নোৱাৰিলেও এসাঁজ সময়মতে ভাত, এসাঁজ গা ঢাকিবলৈ কাপোৰ দিলেই তেওঁলোক বহুত সুখী হৈ যায়। সেইকাৰণে 8 মাৰ্চত মাতৃ দিৱস বুলি ফেচবুকত বা আপোনাৰ হোৱাটছএপ ৱালত আপুনি হেপী মাদাৰ্ছ ডে', মই মাক বহুত ভাল পাওঁ বুলি এখন ফটো উঠি দি কিবা লাভ আছে জানো? যদি আপোনালোকে সঁচাকৈ মাক ভাল পায়, তেওঁলোকৰ লগত অকণমান সময় কটাওকচোন, তেওঁলোকৰ প্ৰত্যেক কামতে ওচৰত থাককচোন, হাঁহি মাতি কথা কওকচোন, তেতিয়াহে তেওঁলোকে বহুত সুখী হ'ব। যিসকলৰ পিতৃ মাতৃ নাই তেওঁলোকে অনুভৱ কৰিব পাৰে। যিসকলে আধাতে পিতৃ মাতৃক হেৰুৱাইছে তেওঁলোকে অনুভৱ কৰিব পাৰে, ক'ৰবাৰ পৰা আহি পেলাই কিদৰে মাকক বিচাৰি ফুৰে, নিজৰ মনৰ ভাৱবোৰ কিদৰে মাক ক'বলৈ মন যায়, দৌৰি আহোঁ মাক ক'বলৈ, মই হেৰুৱাইছোঁ ক্লাছ 9তে মাক,
সেই অনুভৱ কৰিব পাৰোঁ যে এগৰাকী মাতৃ সন্তানসকল পঢ়া টেবুলত যিমান সময় থাকে সিমান সময়েই তেওঁলোকৰ মাকসকলেও ইটো কোঠাত বা তেওঁলোকৰ ওচৰতে হাতৰ কামকে হওক কিবা এটা কৰি হ'লেও থাকে। এটি সন্তানৰ সফলতাত পিতৃ মাতৃ বহুত বেছি আনন্দিত হয়। তেওঁলোকে ভাবে যে মোৰ সন্তানসকল উপযুক্ত হ'ল আৰু সেই সন্তানসকলে কি হয় এটা সময়ত পিতৃ মাতৃক পাহৰি যায়। যেতিয়া সন্তানসকলে ক'ৰবাত কিবা এটা বেয়া কাম কৰে তাৰ দুখ কিন্তু মাকেই পায় আৰু তাৰ বাবে দোষীও মাককে বা দেউতাককে ধৰে। গতিকে মোৰ অনুৰোধ, যেতিয়া আপোনালোক পিতৃ মাতৃ হ'ব বৰ্তমান পঢ়ি থকাসকল, তেতিয়াকে অনুভৱ কৰিব পাৰিব যে পিতৃ মাতৃ হোৱাটো কিমান কষ্টকৰ। ধন্যবাদ।